টচ এটা ভাই কেনাই লাগিল পিকনিকটো আহি ভাই কিবা আনন্দিত লাগছে খুবেই আনন্দ কিমান লাগিব ব্ৰেকফাষ্ট কৰি কেনেকুৱা লাগিল হে গাইজ ৱেলকাম টু বন্ধা কমেডি জয় অসম জয় হিন্দ অন্য এটা ভিডিঅ'ৰ সৈতে মই শুনো আৰু আজি ভিডিঅ'টো এই গধলাইকে ষ্টাৰ্ট কৰিলোঁ গাইজ তাৰমানে আপোনালোকে থাম্বনেইল আৰু টাইটেল চাই গমেই পাইছে আজি হ'বা যায় আছে পিকনিক আৰু পিকনিকটো ক'ত হ'বা যায় আছে আপোনালোকে চাই পেলাই গমেই পাব চাপানালা চাম্পাৱতী পিকনিক স্পটটোত যাম গাইজ আৰু মোৰ কাষতে আছে সুদূৰ ভাড়া কৰি অনা আমাৰ বাপা যিটো গেটাবত আছে তই এনা কক যাবা আজি মোৰ কেমেষ্ট্ৰি টিউচন আছে মই টিউচনটো কৰো কৰি পেলাই তোক একেলগে থৈ আহিম তাতে পিকনিকত য'ত যাবি তই কালি যাবি কালি যাম আৰু গাইজ মোৰ আজি পিকনিকটো টাইম হৈছে কালি ৰাতিপুৱা অৰ্থাৎ ৰাতিপুৱা হ'ব 4টা বজাত যাম গেলি বাপাই থবা যাব তাকে গেলি আৰু গাইজ আপোনালোকে ভাবিব পাৰে বাপাই কিয় নাযায় পিকনিকক বা ঠগৈ কিয় নাযায় পিকনিকক মই অকলা কিয় যাবা হ'লো বাপা কথাটো কৈ দি মানে কি ঠগৰ এটা বিশেষ কাম আছে কালি ঠগটো নৰে যাবা আৰু মই আজি 3 দিন আগত এটা পিকনিকৰ পৰা আহিলো ভৈৰৱপুৰৰ পৰা আৰু প্লাছ কালি মোৰ এখন বিয়া আছে ঘৰৰে বিয়াখানেৰে যাওঁৰে নহয় সেইকাৰণে চিংগল যাব দিয়ক গাইজ কালি আৰু পুৱাই লগ পাই আছো দিয়ক সেই গাইজ ৰাতিপুৱা উঠি গেটা বেটা ললো আৰু এতিয়া গাড়ীখন আহিয়ে পাইছি বোলে মোটামুটি 3:30 বাজিলে আৰু এইফালে মমি জোতা পিন্ধি আছে মমি কেনেকুৱা না এক্সপিৰিয়েঞ্চ বহুত ভাল গাইজ গাড়ীখন আহি পাইছে ভাল লাগিছে গাইজ এই গেলে পুরা স্টেট করে চুলি পিকনিকৰ কাৰণে গাইজ গাড়ীখন আহি পাইছে আমি তাকে গেলি যাই আছো তাতে লগ পাই আছো আৰু গাইজ আমাৰ গাড়ী ৰেডি আগত পোষ্টাৰ লগাই দিছো গাইজ আৰু ইফালে দুই এটাকে বাছত মানুহ সোমাই আছে আৰু ইফালে আমাৰ গাড়ী চলা ষ্টাৰ্ট কৰি দিলে আমি যাত্ৰা আৰম্ভ কৰি দিলোঁ সেই গাইজ আজ্ঞা থুৰি নেকি এখিনি ৰখি দিলোঁ আৰু এই 4টা বজাতে বহি আছিলোঁ বাছত কিন্তু ব'ল লাগি গৈছে গাইজ আহি পাহাৰ চাহাৰ আছে এইফালে কাষতে আৰু এইফালে তেল ডিপুৰ কাষত মমি কিবা কবি একদম জাগা চালিয়া জাগা গাইজ আৰু গাইজ আমাৰ ডেন্স আৰম্ভ হৈ গ'ল ইনকে ডেন্সৰ মাজে মাজে ভাল ভিউ পইণ্টৰ মাজে মাজে যাই আমি পালোঁ ডাইৰেক্ট পিকনিক গাইজ ফাইনেলি বহুত মূৰত আহি পালোঁ ব'ল লাগি গৈছে গাড়ীত বহাওঁতে আৰু গাড়ী ইয়াতে পাৰ্ক কৰি দিলোঁ আমি ইয়াতে আৰু বহুত আহিছে গাড়ী আহি ৰখি আছে এতিয়া গাইজ ডাইৰেক্ট ব্ৰেকফাষ্টটো কৰি লওঁ বহুত ভোক লাগছে গাইজ আমাৰ তাতে খানা পিনা বনাই আছে আৰু মই আছোঁ ইয়াতে গাইজ আৰু এইফালে মমি এনে ব্ৰেকফাষ্ট কৰি কেনেকুৱা লাগিল বহুত ভোক লাগিছিল খালো ভাল বঢ়িয়া আৰু বহুত দেৰি হ'ল মোটামুটি 6 ঘণ্টা 7 ঘণ্টামান লাগি গৈছে গাইজ আপোনালোকে চাই থাকক ভিডিঅ'টো গাইজ তেতিয়াৰ পৰা কৈ আহিছোঁ পিকনিক আহিছোঁ বুলি পিকনিক কক আহিছোঁ ভালকৈ কথা হিন্দি আপোনালোকক বুজিয়ে কোৱা নাই হগাৰ লাউতলাৰ পৰা এই চাম্পাৱতী চাপানালা পিকনিক স্পটটো গৈছোঁ গাইজ আৰু আহি বহুতে ভাল লাগছে আৰু বহুত গাড়ীৰ পৰা আদি কৰি বহুতে আৰু পিকনিক স্পটটোত বহুত মানুহ হয় তাৰে উপৰি মমি পিকনিক স্পটটোত আহি কেনেকুৱা লাগিল অনুভৱ বহুত ভাল আগতে এনেকুৱা পিকনিক প্লেচত আহিব নাছিলোঁ গাইজ আগলৈ দেখাই আছোঁ আৰু গাইজ এনেকুৱা মানুহ পিকনিক স্পটটোত পুৰা ভাইৰেল হৈছে একদম আৰু গাইজ আমাৰ গোটেইকেইটাই আঞ্জা বস্তু কাটাত লাগি গ'ল সেই গাইজ ব্ৰেকফাষ্ট কৰি ডাইৰেক্ট চুৱেটাৰ সলকাই পেলাই গাড়ীত থৈ আহিলোঁ আৰু পূৰা এটা গেটা বটলে আহিছোঁ আৰু মোৰ কাষতে আছে ৱাটাৰফলটো আৰু এইফালে মমি মোক বিচাৰিছে মমি ফটো উঠাত ব্যস্ত পুৰা একদম পুৰা চালিয়া ফটো তুলি দিম তাইকো আজি মই ভাগৰ লাগি গৈছে আৰু এইফালে এই চালিয়া দে আৰু গাইজ মমি ফটো উঠিয়া পাই এনকে গেছি আগক গেলি এই শিলৰ মাজে মাজে গাইজ পৰি মোৰ বেলেগো গোটাই তাইটা সেই পাইছে জাগা মই যায়ে বা নাই গাইজ যাই আছোঁ আৰু ফটো চালিয়া ফটো আহি থাকিব ইনষ্টাগ্ৰামত মিষ্টাৰ চুনু আহমেদ বুলি আছে গাইজ ফ'ল' কৰি ল'ব আপোনালোকে আৰু ব্লগটো চাব আজি পুৰা ধামাকা হ'ব গাইজ আৰু গাইজ তেতিয়াৰ পৰাই ফটো উঠাওঁতে গেল এই মমিও ইনকে মচি ফটোকে গাইজ কি কবি ভিডিঅ' বন্ধই পাহৰি গৈছোঁ আৰু এইফালে গাইজ যাই আছোঁ ওপৰফালে ভাল এটা ৱাটাৰফল আছে বোলে আৰু ওপৰত গাইজ আমি কি ক চালিয়া মানে একদম পুৰা আজি ফেণ্টাষ্টিক ফূৰ্তি দিছে আপিৰ গাইজ কি কবি আৰু এইফালে খানা যোগাল হৈ আছে আমি এইফালে ৱাটাৰফলটো চাব আহিছোঁ তাতেতো আপোনালোকক দেখালোৱে শ্বট দুটামান আৰু ওপৰতো আছে এটা ডাঙৰ বোলে মস্ত সেইটো দেখি আছোঁ আৰু তাৰে উপৰি আপোনালোকে ভিডিঅ'টো অলপ শ্বেয়াৰ কৰি দিব পিকনিক যিহেতু অলপ পিকনিকৰ ছিজন আৰু আপোনালোকে যদি আহে এইফালে
এই পানলি বুলি জেগাখিনিত যদি আপোনালোকে আহে আহিব পাৰে বহুত বঢ়িয়া ঠাই আৰু পিকনিক স্পটটো বঢ়িয়া মজা একদম আৰু আপোনালোকে আহিব পাৰে পিকনিক স্পটটোক আৰু এতিয়া যাই আছোঁ পাহাৰৰ বগে বগে জংঘলৰ মাজে মাজে আৰু তাই একদম তাৰমানে ফূৰ্তি যি লাগছি আজি তাইৰ কি কবি সেই তেতিয়াৰ পৰা ফটো মাৰোঁতে নহয় মই ক'লো ভিডিঅ'ই বনাব পাৰি গৈছোঁ কেইটামান মানুহ হৈছে বাইদেউ ৱাটাৰফলটো চাই আহিলাক না কেইমিনিটমান লাগিব কেইমিনিটমান লাগিব আধা ঘণ্টা ভাল লাগিল পিকনিক স্পটটো দিয়ক আপোনালোকে আহিব গাইজ বহুত ভাল লাগে পিকনিক স্পটটো আহি গাইজ বহুত খোজকাঢ়ি কৰি আহি বহুত ভাগাৰে লাগিল আৰু সেইফালে যায়ে আছোঁ আগবাঢ়ি কিন্তু আগতো মানুহ যায়ে আছে মমি কিবা কবি নে যিমানে সিফালৰ পৰা আহি আছে ন সকলোকে মানে কুৱেশ্যন কৰিলে এটা কথাই কয় যে আধা ঘণ্টা গৈছো একো দেখা পোৱা নাই ৰিটাৰ্ণ আহিছো আমি যাই আছো চেষ্টা কৰিম দেখাবলৈ চেষ্টা মানে কি গেছো যেতিয়া আৰু আমি তাতে ৱাটাৰফল চাই আহিম গাইজ আপোনালোকে চাই থাকক খালি গাইজ আহি পালোঁ আমাৰ দোষ এটা ভাই কেনাই লাগিল পিকনিকটো আহি ভাই খুবেই আনন্দিত লাগছে খুবেই আনন্দিত এইডোখৰ ঠাই বহুত ভাল আৰু গতিকে যোনে যোনে অহা নাই আহিব এই ঠাইডোখৰত আহিব পাৰে আৰু এটা একদম মনোমোহা দৃশ্য চাব পাব আৰু ৱাটাৰফল আগত এটা আছে বোলে আগত এইপিনে গোটেই নিজৰা বৈ আছে নিজৰা এইফালে বৈ আছে গাইজ চাব পাৰে আপোনালোকে আৰু সেইফালে আমি বোলে আধা ঘণ্টামান লাগব শুনা মতে কেৱল গছ আৰু গছ বাইদেউ ৱাটাৰফল চাই আহিলাক নেকি চাই আহিলাক বুলিয়ে ক'লাক বাইদেউ কিন্তু আমি যাই আছো এই পাহাৰৰ মাজে মাজে শিলৰ মাজে মাজে কি কবি কেৱল জংঘল আৰু জংঘল জংঘলে উঠা ন আৰু গাইজ মোৰ কাষত এটা চলি আছে সি তেতিয়াৰ পৰা সি মুখেদি বকি আছে দে কৈছো কেমেৰাটোৰ আগত কি কোৱা কৈছো চেনেলটো ছাবস্ক্ৰাইব কৰিব ছাবস্ক্ৰাইব কৰি এই জাগাত যদি অহা নাই এতিয়ালৈকে তেন্তে আপোনালোকে এবাৰ আহি চাওক এণ্ড আৰু কিবা কবি কি কয় সেইটো আনা বৰ্তমান মুখত পাছত অহা নাই তাৰ বোলে কিবা মুখত অহা নাই পাছত কৈ দিব কথা নাই আমাৰ ব্লগ বহুত ধুনীয়া ঠাই হয় একদম বঢ়িয়া ঠাই ফাল্টু নালাগিব আৰু আপোনালোকে আহি এনজয় লওক ফেমিলিৰ লগত পুৰা ফেমিলি লৈ আহক একে গাইজ আনিছি দে আৰু মাহঁতো কি বাপ্পাও ইয়াতে ৰখি গ'ল গাইজ এই আপত যাব লাগিব এই ৱাটাৰফল চাবা গাইজ কি কবি যোৱা একবাৰ মাহঁত একবাৰ গাইজ যাই আছো দে আপোনালোকক দেখাম আজি যোৱা মমি যোৱা বাপ্পা আকৌ হাজি গেছি ময়ে যাব পৰা নাই মমিয়ে এতিয়া বললি হয় গাইজ বাপ্পা নৰো আৰু ভাগাত থুচি দে হা এখানি কেনেকৈ যাবি আৰু ভাগাত থুচি গাইজ বাপ্পা মাহঁত দিছ সৰ্জি গাইজ যাই আছোঁ দিয়ক আৰু আপোনালোকক দেখাম বুলি যাই আছোঁ গাইজ কি মজা ভিউ গাইজ আপোনালোকৰ ভিউ আন গাইজ চালি আপোনালোকে চাওক পুৰা পানী বৈ আহিছে একদম পুৰা মমি আগ পাইছে আৰু বোলে ওপৰত যাব বলক গাইজ যাই আছোঁ বলক গাইজ আহিছোঁ কিন্তু এটা বঢ়িয়া বস্তু দেখা পালোঁ কিন্তু এইটো বাপ্পাও এমাহ আহি আছে কিন্তু এইও পাৰ হৈ যাব লাগিব বোলে ওপৰত আছে ৱাটাৰফলটো একদম মেইন ৱাটাৰফলটো কিন্তু বাপ্পাও কেনেকৈ যাম গাইজ আপোনালোকে কওকচোন এতিয়া নাযাওঁৱে নেকি দুটামান ফটো উঠি ইয়াৰ পৰাই ঘূৰো আৰু চাই আছোঁ গাইজ চাই আছোঁ আৰু এই মাহা তলৰ পৰা আহিছোঁ বাপ্পাও ধেমালি গাইজ আৰু এইফালে এইটো বৈ আছে নিজৰা বাপ্পাও আৰু মমি গেছি ওপৰত ক'ত তলত গেছি গাইজ দেখছে আৰু এইফালে টাইম হ'ল এতিয়া 2:20 হ'ল গাইজ এইফালে ভাত মাৰা যাব আমাৰ পিকনিক খাব আহিছোঁ ভাত মাৰা যাব এতিয়া মাখা উঠিব লাগিব আৰু বাপ্পাই পইচি যাই দেখছে এমান স্পীডত কিয় যা পৰবি এমাখা বগাব লাগিব এমাখা পাহাৰ বাপ্পা কম ধেমালি আহিছোঁ যাই আছোঁ কষ্টৰ কথা কৈছে বহুত কষ্ট মোক ৱাটাৰফল চম্পাৱতী চাকাৰেলা ৱাটাৰফল চাব লাগিলে বহুত কষ্ট আহিলে আহিব পাৰে আৰু গাইজ কি ক'ব এই কষ্টৰ বস্তু আহি আপোনালোকক দেখাবৰ কাৰণে আহি পালোঁ মুখৰ ভাষাতে গম পাইছোঁ কিমান কষ্ট হৈছে ফেফলি ধৰি গৈছে গাইজ আপোনালোকে চিনেমেটিক শ্বটকেইটা চাই লওক
আৰু গাইজ ৱাটাৰফল চাই ডাইৰেক্ট খানাৰ ঠাইত আহি পালোঁ আৰু আমাৰ ভিনদেউ মেনেজমেণ্টত আছিল এইজন কফি কালাৰ স্পৰ্টিংটো পিন্ধা আৰু ভিনদেউ এই পিকনিকটো ভালদৰে চলাই নিয়াৰ কাৰণে বহুত বহুত ধন্যবাদ আৰু গাইজ ইফালে আমাৰ আঞ্জা ৰেডি আৰু ইফালে পাপৰ পুৰি আছে গাইজ ভাত চাত খাই আমি আজি ভিডিঅ'টো ইমানতে শেষ কৰিম বুলি ভাবিছোঁ ভাত খোৱা বেছি চট লোৱা নহ'ল কাৰণ কপিৰাইত আহিব পাৰে গান বাজে আছে তাতে আৰু সেইকাৰণে আজি ইমানতে শেষ কৰিলোঁ আজিৰ ভিডিঅ'টো যদি চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব জয় অসম জয় হিন্দ